दिनै ढेकियाजुलिनि थेलामारायाव मिशन बसुन्धरा नैथि बिथांखिनि गेजेरजों हा पट्टा राननाय हाबाफारि जालाङो। बे हाबाफारियाव तेजपुर लकसभा बियाबनि एमपि पल्लव लोचन दास, सनितपुर जिल्लानि जिल्ला बेंगिरि देब कुमार मिश्र, बरसला बियाबनि एमएलए गणेश कुमार लिम्बु, थेलामारा सार्केल मावख'नि मावख'गिरि मन्टस चक्रवर्ती, ढेकियाजुलि सार्केल मावख'नि मावख'गिरि तन्मय बरा, सनितपुर जिल्ला बिजेपि आरो एजेपिनि आफादगिरिजों लोगोसे माखासे दैदेनगिरिफोरा बाहागो लादोंमोन। मख'जाथाव बाथ्रादि मिशन बसुन्धरा नैथि बिथांखिनि गेजेरजों दिनै सा 3,318 सुबुंनो हानि पट्टा राननानै होयो। गुबुन फारसेथिं मिशन बसुन्धरा नैथि बिथांखिनि गेजेरजों हानि पट्टा राननाय हाबाफारियाव तेजपुर विधानसभा बियाबनि एमपि पल्लव लोचन दासआ बाहागो लानानै बेफोरबायदि बिथांखि मावफुंनाय आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथांखौ साबायखर बावो आरो खौरांगिरिनि सिगाङाव आसामनि थागिबिफोरा दालाल गैयालाबानो हानि पट्टा मोननो हाबाय। दा जायफोरा हानि पट्टाखौ मोननो हाथ'वाखै बिथांमोना मिशन बसुन्धरा थामथि बिथांखिनि गेजेरजों मोननो हागोन। टि ट्राइब आरो गरखा हारिनि सुबुंफोरा आगोलाव 75 बोसोर थानाय हानि फोरमान बिलाइ होनांगौमोनब्लाबो नाथाय दा गिबि मन्त्रि बिथाङा बेखौ बोखारबाय। दा जों अमृतकालाव दं। बे अमृतकाल समाव आसामखौ माबोरै भारत हादरनि गंसे साबसिन हादरसा महरै सिनायथि होनो हायो बेनि थाखाय गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया बिथांखि लानानै खामानि मावदों होनना ओरैबायदि बुङो। ভূমিৰ পট্টা প্ৰদান কৰা গৈছে। ই আমাৰ বাবে অতি আনন্দৰ কথা, কাৰণ দীৰ্ঘদিন ধৰি মানুহৰ মাটিৰ পট্টা পাবলৈ সক্ষম হোৱা নাছিলে। এগৰাকী আইতাই অলপ আগত আমাক এই মঞ্চত উঠি যাওঁতে তেওঁ কৈছে যে মই 60 চনৰ পৰা যিখিনি মাটি মই ধৰি ৰাখি থৈছিলোঁ সেই মাটিৰ পট্টা মই আজি পাবলৈ সক্ষম হৈছোঁ। তো ভাবি চাওক, 60 চনৰ পৰা যিখিনি পট্টা মাটি তেওঁ পোৱা নাই, আজি তেওঁ মাটিৰ পট্টা পাইছে, কেনেকুৱা এটা প্ৰাপ্তিৰ দিন। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে অসমৰ সাধাৰণ খিলঞ্জীয়া অসমীয়া ৰাইজৰ যিখিনি সমস্যা তেওঁ সমাধান কৰিবৰ বাবে নিশ্চিতভাৱে তেখেতৰ চৰকাৰক যুগে যুগে মানুহে মনত ৰাখিব। কাৰণ প্ৰজন্মই প্ৰজন্মই মনত ৰাখিব যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈ থকা সময়ত মানুহে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। কিমান দুখীয়া দুখীয়া মানুহ যিসকলে বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘূৰমুটিয়াই ঘূৰি ফুৰি আছিলে, বিভিন্ন দালাল মণ্ডলৰ ওচৰত ঘূৰি ফুৰি আছিলে, সেই মানুহে আজি মাটিৰ পট্টা পাব পাৰিছে। সহজতে তেওঁলোকক ব্যৱস্থিত ৰূপত পাবলৈ সক্ষম হৈছে। এইটো আমাৰ বাবে অতি আনন্দৰ কথা আৰু আমি আশা কৰিছোঁ অনাগত দিনত কিছুসংখ্যক লোকৰ যিখিনি আৰু সমস্যা আছিলে, বসুন্ধৰা 3.0 জৰিয়তে যিটো ব্যৱস্থা কৰিব বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী, সেইটোৰ জৰিয়তে বিশেষভাৱে গোৰ্খা আৰু চাহ জনজাতিৰ লোকসকল অধিক উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। কি ক'ব আপোনাৰ কাৰ্যকাল? নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বৰ বাবে আমাৰ প্ৰস্তুতি চলি আছে। প্ৰধানমন্ত্ৰী 2014 পৰা 19 পৰা এতিয়া 24 তৃতীয়বাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ নেতৃত্বত সমগ্ৰ বিশ্বত ভাৰতবৰ্ষৰ গুণ গৰিমা আৰু সকলো দিশত আগবাঢ়ি গৈ এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব, সেইটো আমি সংকল্প কৰোঁ। আপুনি পুনৰ সাংসদ? চাওক, মই এগৰাকী দলৰ কাৰ্যকৰ্তা। তো মোৰ দলৰ নেতৃত্বই মোক যেতিয়াই যি দায়িত্ব দিছে মই দায়িত্ব পালন কৰিছোঁ। মই যদি নিজে বিচাৰোঁ যে মই অমুক দায়িত্বটো ল'ম, এই সমীচীন নহয়। সেইকাৰণে মই কেতিয়াও দলক এই কথা কোৱা নাই। দলে যেতিয়াই মোক মোৰ য'ত প্ৰয়োজন অনুভৱ কৰিব দলে সেই ধৰণে মোক দায়িত্ব দিব যদি, আৰু মই সেই দায়িত্ব এইবাৰ সম্ভাৱনা আছে না পৰীক্ষা? চাওক, মই সেই কথা যোৱাবাৰো মোৰ সম্ভাৱনা নাছিল। যোৱাবাৰটো মই বিচৰাও নাছিলোঁ, মোৰ সম্ভাৱনাও নাছিলে, কিন্তু মই আহি গ'লোঁ। সেইকাৰণে মই আজি এতিয়া ক'ব নোৱাৰোঁ, কাৰণে অলপ ৰাজনীতিত আনপ্ৰেডিকশ্যন থাকে আৰু সময়ত আপোনালোকে গম পাবই নহয়। আৰু 15 দিন সাংসদ হিচাপে কিমান সফল ব্যক্তিগতভাৱে সফলতাটো ৰেটিং কৰি চৰকাৰখন কেনেকৈ কৰিছে, আমি জনসাধাৰণৰ সমস্যাবিলাক সমাধান কৰিছোঁ। মই ইণ্ডিভিজুৱেল ব্যক্তি নহয়, মই বিজেপিৰ এজন কাৰ্যকৰ্তা। তো আজি বিজেপিৰ প্ৰধানমন্ত্ৰী, বিজেপিৰ মুখ্যমন্ত্ৰী, বিজেপিৰ 2খন চৰকাৰ, এই 2খন চৰকাৰৰ আঁচনিবিলাক মই মোৰ লোকসভা সমষ্টিত আমাৰ সন্মানীয় বিধায়কসকল, আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল, আমি সকলো বিজেপিৰ যিসকলে কৰি থকা সকলো কাৰ্যকৰ্তাই মিলি আমি কাম কৰিছোঁ। মই ইণ্ডিভিজুৱেল নহয়, আমি সকলোক লৈ চলোঁ। মোৰ কাৰ্যকৰ্তা বুথৰ প্ৰেচিডেণ্টজনো মোৰ লগত জড়িত। উল্লেখযোগ্য বুলি ক'লে আজি 4 লেনৰ ৰাস্তা হোৱা, আজি আমাৰ ইয়াত লাইট ছাৰ্ভিচ হোৱা, আমাৰ ৰাজধানী আমাৰ এইফালেদি যোৱা, ফ্লাইঅভাৰবিলাক বনোৱা, প্ৰতিটো মানুহৰ সমস্যা সমাধান হোৱা, চাহ বাগিচাত খোৱা পানী পোৱা, চাহ বাগিচাত স্কুল বনা, চাহ বাগিচাৰ মানুহৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হোৱা, এনেকুৱাটো চবতে লগতে আছোঁ। কিন্তু কাৰণটো
আমাক মাটিৰ অধিকাৰ লাগে, আমাক পঢ়াৰ অধিকাৰ লাগে, আমাক চাকৰিৰ সংৰক্ষণ লাগে। আজি 3% ৰিজাৰ্ভেশ্যন চৰকাৰী 3% ৰিজাৰ্ভেশ্যন সুকীয়াকৈ কৰিছে। টি গাৰ্ডেনৰ কাৰণে সুকীয়া ব্যৱস্থা কৰিছে। টি গাৰ্ডেনৰ কাৰণে স্কুল বেলেগকৈ বনাইছে। টি গাৰ্ডেনত পানীৰ ব্যৱস্থা কৰিছে। সকলো মানুহ সামৰি লৈ পেলাই কৰিছে। কিন্তু চাওক আচাৰ তেওঁলোকে চাওক তেওঁলোকৰ দাবীটোতো আমি কোৱা নাই যে এইটো দাবীটো এনেই কৰিছে নে সঁচাই কৰিছে। চাওক পাইছে কি আপোনালোকে কোৱা নাই নেকি? জনজাতিকৰণ নহ'লেও হ'ব নেকি? তেখেতৰ কথাটো শুদ্ধ নে প্ৰকৃততে হৈছে যোনটো সেইটো শুদ্ধ? সেইটো কথাটো কওক। আজি চাহ বাগিচাত আপুনি কেমেৰা লৈ গৈ চাই আহক, স্কুল বনিছেনে নাই, মাটিৰ পট্টা পাইছেনে নাই, ৰাস্তা বনিছেনে নাই, পঢ়া শুনাৰ ব্যৱস্থা হৈছেনে নাই, 3% ৰিজাৰ্ভেশ্যন হৈছেনে নাই? হৈছে। চাওক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। তাৰ কাৰণে প্ৰচেষ্টা চলি আছে। বিলৰ কাৰণে তাৰ ভিতৰত কণ্টিনিউৱাছ আলোচনা চলি আছে। কিন্তু আমি জনজাতিকৰণটো এতিয়াও ভাবোঁ আমি পাব লাগে। কিন্তু জনজাতিকৰণ পাবলৈ যাওঁতে অসমৰ যিসকল ইতিমধ্যে জনজাতি পাই আছে তেওঁলোকৰ মাজত ভুল বুজাবুজি হ'ব নালাগে। সেইকাৰণে ইতিমধ্যে পাই থকা জনজাতি পাই থকা লোকসকল বা সমাজ বা জনগোষ্ঠীসকল আৰু নতুনকৈ পাবলৈ বিচৰা জনগোষ্ঠীসকলৰ মাজত যাতে ভুল ভ্ৰান্তি নহয়, কোনো ভুল বুজাবুজি নহয়, সেইটো যাতে আমি মিলাব পাৰোঁ তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে চেষ্টা কৰিছে। যিটো ক্ৰাইটেৰিয়া আছিলে এই ক্ৰাইটেৰিয়াটো নাইকিয়া হৈ গ'লে। মিছন বসুন্ধৰা 3 যিটো 75 বছৰৰ ক্ৰাইটেৰিয়া সেইটো নাইকিয়া হৈ গ'ল। এতিয়া মিছন বসুন্ধৰা 3 সেইসকল মানুহে মাটিৰ পট্টা পাব। বনাঞ্চলত থকা লোকসকল পাব, তেওঁলোকেও পাব। কাৰণ যি ক্ৰাইটেৰিয়া আছিলে যে 75 বছৰ যে তেওঁলোক তাত বসবাস কৰিছে তাক তেওঁলোকক দিব লাগিছিলে। সেইকাৰণে তেওঁলোকৰ কামটো হোৱা নাছিলে। মিছন বসুন্ধৰা 2 এপ্লাই কৰিছিলে। সেইকাৰণে এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইটো উইথড্ৰ কৰিলে। আমি সকলোৱে ক'লোঁ যে এই কথাটোৰ কাৰণে বহুত চাহ বাগিচা বা আদিবাসী লোকসকলে মাটিৰ পাট্টা পোৱা নাই। কেবিনেটত তেওঁ সিদ্ধান্ত ল'লে। এটা মিছন বসুন্ধৰাত এইটো উইথড্ৰ কৰি দিলে 3। এতিয়া 75ৰ যিখিনি আছে সেইখিনি চব পাব। এতিয়া FRCত পাব, অন্যান্য ভোগ দখল কৰি থকা জেগাত পাব। প্ৰত্যেকটো জেগাত এতিয়া আদিবাসী চাহ জনগোষ্ঠীৰ লোকে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ব। ঠিক আছে। আজি মিছন বসুন্ধৰা 2.0 অন্তৰ্গত অধীনত প্ৰায় আমি বৰতলা সমষ্টিৰ 3318 জন হিতাধিকাৰীক ভূমি পট্টা দিবলৈ সক্ষম হৈছোঁ। আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে ইমান বৃহৎ সংখ্যক খিলঞ্জীয়া লোকে ভূমি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে। আজি আমি ইয়াত বাপুজী ভ্ৰমণ ঠেলামাৰাত এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ, য'ত আমাৰ মুখ্য অতিথি হিচাপে মাননীয় সাংসদ পল্লৱলোচন দেৱ উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত থাকে বৰতলা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত গণেশ কুমাৰ লিম্বু, জিলা প্ৰশাসনৰ ফালৰ পৰা উপায়ুক্ত, জিলা আয়ুক্ত প্ৰমুখ্যে, মুখ্য কাৰ্যবাহী বিষয়া বাইদেউ উপস্থিত থাকে। ইয়াতে আমাৰ সৰহসংখ্যক হিতাধিকাৰী উপস্থিত হৈছে। 3318 জন হিতাধিকাৰীকে আজি আমি ভূমিপট্টা ইয়াতে তেওঁলোকৰ হাতত আমি প্ৰদান কৰিম। আমি গোটেইখিনি ব্যৱস্থা কৰিছোঁহি। আমি আশা কৰিছোঁ ইয়াৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা লোকসকল উপকৃত হ'ব। আৰু আগন্তুক বসুন্ধৰা 3.0 যিসকল আবেদন ইতিমধ্যে কৰিছিলে তেওঁলোকৰ যদি কিবা আবেদন ৰৈ গৈছে বা ইতিমধ্যে ৰিজেক্ট হৈছে বা আবেদন নাকচ হৈছে, তেওঁলোকৰ আবেদনখন পুনৰীক্ষণৰ ব্যৱস্থা আছে। তেওঁলোকৰ সেই আবেদনখন পুনৰীক্ষণ কৰি পুনৰাই তেওঁলোকৰ কাৰণেও বিভাগীয় নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজি এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে বৃহত্তৰ বৰতলা সমষ্টিৰ সমূহ ৰাজ্যক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটোক সহযোগ কৰাৰ কাৰণে আমি আমাৰ সাংবাদিক বন্ধু বান্ধৱসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।